হাই হেল্ল' নমস্কাৰ হোৱাটছআপ গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা ধুনীয়া ম'মৰ ৰেচিপি লৈ আহিছোঁ যিটো আপোনালোকে সহজতে ঘৰত বনাব পাৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। এতিয়া মই এটা বলত 4 কাপ ময়দা লৈ লৈছোঁ আৰু এচামুচ নিমখ দি ভালদৰে মিক্স কৰিছোঁ আৰু তাৰপিছত 1 কাপ ফ্ৰিজৰ পানীৰে ময়দাখিনি তিয়াই লৈছোঁ আৰু নৰ্মেল পানীৰে ময়দাখিনি ভালদৰে মাৰি লৈছোঁ। অকণমান ফ্ৰিজৰ পানী মই এইকাৰণে দিছোঁ কাৰণ কিয় ফ্ৰিজৰ পানীখিনি দিয়াৰ পিছত ময়দাখিনি অলপ বেছিয়ে স্মুথ হয়। ময়দাখিনি মই ভালদৰে মাৰি ল'লোঁ। এতিয়া মই ইয়াক 20 মিনিটৰ কাৰণে ফ্ৰিজত ৰাখি দিম। তেতিয়ালৈকে মই ৰেডি কৰি ল'ম ম'মৰ ষ্টাফিঙৰ যোগাৰ। ষ্টাফিঙৰ কাৰণে 100 গ্ৰাম চিকেন ব্ৰেষ্ট মই মিক্সিত মাৰি লৈছোঁ। ইয়াত মই 4টা মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। তাৰপিছত দিছোঁ ধনিয়া, যিটো আমি মছলা পাত বুলিও কওঁ। তাৰপিছত দিছোঁ কেঁচা জলকীয়া, তাৰপিছত আদা নহৰু, তাৰপিছত এচামুচ চয়া চচ, তাৰপিছত অলপমান চেনি, যিটো সোৱাদটো অলপ ভাল কৰিব, তাৰপিছত সোৱাদ অনুসৰি অলপ নিমখ। এতিয়া মই এইখিনি ভালদৰে মিহলি কৰি লৈছোঁ।
এয়া চাওক ফ্ৰিজৰ পৰা ওলাই অনাৰ পিছত ময়দাখিনি কিমান ধুনীয়া ছফ্ট হৈছে। এতিয়া মই মমৰ ৰুটিকেইটা বেলি ল'ম। সৰু সৰুকৈ বেলাত মোৰ বহুত অসুবিধা হয় আৰু সময়ো লাগে, সেইকাৰণে মই এখন ডাঙৰকৈ বেলি লৈ বাতিৰে সৰু সৰুকৈ কাটি ল'ম। এয়া মই মমৰ বহুকেইখনো ৰুটি বেলি ল'লোঁ, প্ৰায় 20খনমান হ'ব। এতিয়া মই মমকেইটা বনাই ল'ম, আহক ভিডিঅ'টো চাই থাকক। ষ্টিম দিবৰ কাৰণে মই এটা ষ্টিলৰ খৰাহি ইউজ কৰিছোঁ, যিটোত অলপ ৰিফাইন তেল লগাই লৈছোঁ। ৰিফাইন তেল লগাই ল'লে মমকেইটা লাগি নধৰে। আপোনালোকেও লগাই ল'ব ভালদৰে। তাৰপিছত মমকেইটা মই ষ্টিলৰ খৰাহিটোত থৈ লৈছোঁ এনেদৰে। এতিয়া মই গেছটো জ্বলাই লৈছোঁ আৰু এনেদৰে গৰম পানীৰ কুকাৰটো বহাই লৈছোঁ। তাৰে ওপৰত এতিয়া ষ্টিলৰ খৰাহিটো দিম। তাৰপিছত এখন ঢাকনিৰে ঢাকনি মাৰি দিম। তাৰপিছত 20 মিনিটৰ কাৰণে ইয়াক আমি ষ্টিম দিম। তেতিয়ালৈ আমি মমৰ চাটনিখিনি ৰেডি কৰিম। মমৰ চাটনিৰ কাৰণে লাগিব 2টা বিলাহী, এটা হ'লেও হৈ যাব। বিলাহীটো আমি এনেকৈ ফুটা কৰি লৈছোঁ। তাৰপিছত চুলাত এনেকৈ পুৰি ল'ম। বইল কৰিলেও হৈ যাব, মই পুৰি লৈছোঁ।
ম'ম'খিনি ষ্টিম দিব প্ৰায় 15 মিনিট হৈয়ে গৈছে। এতিয়া এবাৰ আমি তাক চেক কৰি ল'ম। ম'ম'খিনি প্ৰায় হৈছেই আৰু 5 মিনিট ৰাখি আমি ইয়াক নমাই দিম। তেতিয়ালৈকে আমি বিলাহীৰ চাটনিটো ৰেডি কৰিম। পুৰি লোৱা বিলাহীটোৰ বাকলিখিনি মই এনেদৰে এৰাই লৈছোঁ। তাৰপিছত ইয়াক আমি মিক্সিত দিম। ইয়াক এনেকৈ টুকুৰাকৈ কাটি লৈ মিক্সিত দি দিছোঁ। তাৰপিছত আমি ইয়াত দিম 6টামান শুকান জলকীয়া, 4 কোহ ৰহুন, এটুকুৰা আদা, এটা কেঁচা জলকীয়া আৰু অলপ ধনিয়া পাত, অকণমান চয়া চচ আৰু সোৱাদ অনুসৰি নিমখ। এয়া চাওক, ম'ম'খিনি ষ্টিম হৈয়ে গ'ল। এতিয়া আমি ইয়াক নমাই দিম। আৰু এয়া আমি চাটনিখিনি মিক্সিত মাৰি আনিলোঁ। দেখিবলৈ এনেকুৱা হৈছে, বহুত ভাল কালাৰ আহিছে। আৰু এই চাটনিটো মই আগতেও বনাইছিলোঁ, বহুত বেছি ভাল লাগে। অনলি ম'ম'ৰ লগতে নহয়, আপোনালোকে ভাতৰ লগতো খাব পাৰে। বহুত বেছি টেষ্টি হয়, আপোনালোকে ভাল পাব বহুত। ট্ৰাই কৰি চাব ঘৰতে। ফাইনেলি ম'ম' আৰু চাটনি ৰেডি হৈ গ'ল। মই আপোনালোকৰ লগত বহুত দিনৰ পৰা শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ এই ম'ম' ৰেচিপিটো। বহুত গৰম বাবে শ্বেয়াৰ কৰা হোৱা নাছিল। আজি বতৰটো বহুত বেছি ঠাণ্ডা আৰু বৰষুণো দি আছে, সেইকাৰণে মই ঘৰত বনালোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া চাওক, ম'ম'ৰ ভিতৰৰ ষ্টাফিংখিনি ইমান ধুনীয়া হৈছে আৰু ইয়াৰ পৰা ইমান ভাল গোন্ধ আহিছে যে মই আপোনালোকক বুজাব নোৱাৰোঁ। আৰু ম'ম' খাই মই বহুত বেছিয়ে ভাল পাওঁ। আপোনালোকেও কোনে কোনে ভাল পায় মোক জনাব। মোৰতো বহুতে বেছি টেষ্ট কৰিব মন গৈছে। এতিয়া মই টেষ্ট কৰিম। খাই সঁচাকৈ বহুত বেছি ভাল লাগিছে গাইজ, আচৰিত ভাল লাগিছে। আপোনালোকেও ঘৰত বনাব। আশা কৰোঁ মোৰ ম'ম' ৰেচিপিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব।